হালবাৰী জিলা কমিটিৰ ষষ্ঠম অধিৱেশন আছিল। এই অধিৱেশনখন আমাৰ সুন্দৰভাৱে আমাৰ মথনগুৰি ব্লক আৰু হালবাৰী ব্লকৰ সকলো স্তৰৰ সকলো প্ৰাইমাৰীৰ সহযোগত কেন্দ্ৰীয় নেতাসকলৰ উপস্থিতিত আমাৰ হাগ্ৰামা মহিলাৰী দেৱৰ উপদক মৰ্মে সুন্দৰভাৱে শক্তিশালী কমিটি গঠন কৰিবলৈ সক্ষম হৈছোঁ বুলি ভাবিছোঁ। তো আমাৰ ইয়াতে হালবাৰী পেৰেণ্ট কমিটি, হালবাৰী জিলা পেৰেণ্ট কমিটি, মহিলা কমিটি আৰু মাইনৰিটি চেল কমিটি BPF আমি গঠন কৰিছোঁ। ইয়াতে সভাপতি হিচাপে শক্তিশালী ৰূপে আমাৰ ভুৱনেশ্বৰ গোহাৰী ডাঙৰীয়া আৰু সম্পাদক হিচাপে মথনগুৰিৰ পৰা বিবেকানন্দ চৰকাৰ ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু ওমেন কমিটিৰ আগৰে সভানেত্ৰী সম্পাদিকাক বাহাল ৰাখি প্ৰতিনিধিৰ ভাৱনীৰ মৰ্মে সুন্দৰভাৱে গঠন কৰা হৈছে। আৰু মাইনৰিটি চেলকো সকলোৰে সহযোগত সুন্দৰভাৱে আগৰে সভাপতি ছৈদুল ইছলাম তালুকদাৰ আৰু আজাহাৰ আলী ডাঙৰীয়াক সম্পাদক হিচাপে শক্তিশালী কমিটি গঠন কৰা হৈছে। তো আমি আশাবাদী যোৱা দিনবোৰত আমাৰ BTC ৰাইজে বা আমাৰ হালবাৰী জিলাৰ অন্তৰ্গত সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীয়ে যেনেকুৱা ধৰণৰ BPF দলক আশীৰ্বাদ সহযোগ কৰি আহিছে, এইবাৰ এই শক্তিশালী কমিটিটোৱে আকৌ এবাৰ ৰাইজৰ ওচৰলৈ গৈ আমাৰ ৰাইজৰ আশীৰ্বাদ আদায় কৰিবলৈ সক্ষম হ'ব। আৰু মথনগুৰি ব্লক আৰু হালবাৰী সমষ্টিটো মথনগুৰি সমষ্টি আৰু হালবাৰী সমষ্টিটো 100% ভাৱে ৰাইজৰ আশীৰ্বাদত আকৌ এবাৰ আমি নিৰ্বাচনত জয়যুক্ত হ'ব পাৰিম বুলি আমি আশা কৰিছোঁ। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি চৰকাৰ আৰু প্ৰমোদ বড়োৰ যিটো প্ৰতিশ্ৰুতি, একেতে ঘৰে ঘৰে নিবনুৱাসকলক চাকৰি দিয়া, ঘৰে ঘৰে ট্ৰেক্টৰ দিয়া আৰু দুখীয়া শ্ৰেণীৰ মানুহবিলাকক পকীকৰণ কৰা, নিবনুৱা বেকাৰ সমস্যাবিলাকক চাকৰি দিয়া, এইবিলাক প্ৰতিশ্ৰুতি বিফল হৈছে। সেইকাৰণে মই ভাবিছোঁ চাকৰি অন্ততঃ গোটেই ৰাইজক যদি দিব নোৱাৰে, অন্ততঃ আপচু সংগঠনৰ যথেষ্ট উপযুক্ত চাকৰিৰ কাৰণে উপযুক্ত ডেকা ল'ৰাবিলাক আছে, যুৱতীবিলাক আছে, কিছু হ'লেও যাতে দিয়াৰ কাৰণে ব্যৱস্থা লয়, মই এইটো একেদলৈ টানি অনুৰোধ জনাইছোঁ। কাৰণ কথাৰ প্ৰয়োজনতকৈ বেছি কথা কোৱাটো শিকিছে। এখেতৰ যিটো ভাষ্য বাস্তৱত প্ৰতিফল হোৱাটো আমি দেখা পোৱা নাই। সেয়েহে আমি বিশ্বাস কৰোঁ ৰাইজে অহা দিনত BPF দলৰ লগতে থাকিব। আৰু এখেতে আমাৰ পৰম শ্ৰদ্ধাৰ BPF দলৰ দলপতি মহিলা দেৱক সদায় জেলত ভৰোৱাৰ কথাটো কৈ থাকে। এখেতে যিটো হিচাপ নিকাচৰ কথা কৈ থাকে, কাৰাপশ্যন হৈছে, কিবা হৈছে, যিটো হিচাপ চৰকাৰী ফাণ্ডৰ যিটো হিচাপ একাউণ্ট জেনেৰেল মহোদয়ে অলৰেডি অডিট কৰি এপ্ৰুভেল দিছে, সেইটো বাদ দি চৰকাৰী পইচাৰ হিচাপটো বেচৰকাৰী সংস্থাক আমন্ত্ৰণ জনাই হিচাপ কৰি ৰাইজৰ মাজত কাৰাপশ্যন হ'বলৈ ঢল কোবাটো আমি দেখা পাই থাকিছোঁ। আৰু এখেতে বিগত ইলেকশ্যনবিলাকত VCDCৰ ইলেকশ্যন পাতাৰ কথাটো খুব ঘোষণা কৰিছিলে, বোলে এওঁলোকে যোৱাৰ লগে লগে চৰকাৰ হোৱাৰ লগে লগে VCDC ইলেকশ্যন পাতিব। কিন্তু বাস্তৱত এইটো ফটকাৰ ফেনেই হ'ল। এতিয়া আমি দেখা পাইছোঁ VCDCৰ এগেইনষ্টত অফিচিয়েলি এটা চেয়াৰমেন আৰু আনঅফিচিয়েলি ভাইচ চেয়াৰমেন তেনেকুৱা টাইপৰ, আৰু একোটা ৰিভিনিউত 3-4টাকৈ মেম্বাৰ ভাৰবিলিভাৱে দি থৈছে। সেয়া আমি ভাবোঁ কেৱল ৰাইজক নহয়, এওঁলোকৰ কৰ্মীকৰ্তাবিলাকক সান্তনাৰ নামত ঠগবাজিটো আৰম্ভ কৰি আছে। তো সেয়েহে ক'লে শেষ নহ'ব। মই এইবিলাক গোটেই সাঙুৰি মই ভাবোঁ এতিয়াও ৰাইজ সমস্ত BTC অঞ্চলৰ সমস্ত ৰাইজ সকলো জনগোষ্ঠীৰ ৰাইজে আমাৰ BPF দলত থাকিব। অহা দিনত বিধানসভা আপোনাৰ লোকসভাত
আমাৰ পৰম শ্ৰদ্ধাৰ BPF দলৰ দলপতিৰ নেতৃত্বত হাগ্ৰামা মহিলা ছাৰৰ নেতৃত্বত দুটা সমষ্টি লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছে। তাৰে আমাৰ হালবাৰী ভাগটো আমি কোকৰাঝাৰত কৰিম বুলি ভাবিছোঁ। কোকৰাঝাৰ পৰে এইটোত আমি বিগত 2000 কিমানত আছিলে এইটো প্ৰমীলা বাইদেউৰ যেতিয়া মানে লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিছিলে তেতিয়া আমি দুটা সমষ্টিৰ পৰা হালবাৰী জিলা অন্তৰ্গত 66 সৰ্ব সমষ্টিৰ পৰা 60 চিট দিবলৈ সক্ষম হৈছিলোঁ আৰু এই ভৱানীপুৰ সমষ্টিৰ পৰা আমি 37,000 ভোট ৰাইজৰ আশীৰ্বাদত দিবলৈ সমৰ্থন হৈছিলোঁ। কিন্তু অহা দিনত আমি লাখৰ ওপৰত দিয়াৰ কাৰণে আমি কঁকালত টঙালি বান্ধিছোঁ আৰু আমাৰ কৰ্মীকৰ্তাসকলে আৰু আজিৰ নতুন কমিটিয়ে পূৰ্ণ উদ্যমত অহা দিনত বিপুল ভোটত ৰাইজৰ সঁহাৰিত পাবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আজি আমাৰ নমস্কাৰ যাচিছোঁ সকলোলৈ। আপোনালোকৰ মিডিয়াৰ মানুহলৈ মোৰ নমস্কাৰ থাকিল। আজি আমাৰ হালবাৰী জিলাৰ 6ষ্ঠতম একদিনীয়া কনভেনশ্যন আছিলে। ইয়াতে আমাৰ দুটা ব্লক মথনগুৰি আৰু হালবাৰী ব্লক। তো আমাৰ এই জিলাত পুৰণি যিটো বডি আছিলে আমাৰ BPF দলৰ হালবাৰী কমিটিৰ জিলা কমিটিৰ তাৰে আমাৰ পেৰেণ্ট বডি ওমেন বডি জিলাৰ তাৰপিছত হালবাৰী জিলা মাইনৰিটি চেল ইত্যাদি কৰি এই জিলাসমূহ আজি নতুনকৈ আকৌ তেওঁলোকৰ টাৰ্মটো শেষ হৈছিলে। নতুনকৈ আজি আৰু ইয়াতে জিলা কমিটি গঠন কৰা হ'ল। আগৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমাৰ ওমেন BPF জিলা কমিটিৰ এজ ইট ইজ থাকিল আৰু আমাৰ মাইনৰিটি চেলৰ আগৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী এজ ইট ইজ থাকিল আৰু ইউথটো ইতিমধ্যে 3 মাহ আগতেই গঠন হৈছে। তো আজি পেৰেণ্ট বডিটো ইয়াতে প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আমাৰ MCL ডাঙৰীয়া আছিল আমাৰ প্ৰেচিডেণ্ট আগতে আৰু প্ৰবীণ দাস ডাঙৰীয়া আছিল জেনেৰেল ছেক্ৰেটাৰী। তো মাননীয় BPF প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰৰ ইচ্ছা আৰু তেওঁ প্ৰয়োজন বোধ কৰিছে যে আমাৰ জয় মুছাহাৰী তথা আমাৰ MCL তেওঁ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট আছিলে, তেওঁক চেণ্ট্ৰেললৈ লৈ যাব। তেওঁক নি পেলাই তাতে ছাৰে ইউথৰ প্ৰেচিডেণ্ট পাতিব বুলি এটা মানে চিন্তাধাৰা কৰিছে, প্ৰয়োজন বোধ কৰিছে। তাৰ কাৰণে এখেতক আজি ইয়াৰ পৰা মানে গুচাই পেলাই আমি চেণ্ট্ৰেললৈ পঠিয়াই দিলোঁ। তাতে সিদ্ধান্ত ল'ব অহা 4 তাৰিখে আমাৰ যিটো চেণ্ট্ৰেলৰ কনফাৰেঞ্চ হ'ব আৰু প্ৰবীণ দাস ডাঙৰীয়াকো মাননীয় BPF প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰে এখেতকো চেণ্ট্ৰেল যিটো ওৱান অফ দ্য ছেক্ৰেটাৰীৰ পোষ্ট খালী হৈ আছে তাতেই মানে আমাৰ প্ৰবীণ দাসকো প্ৰয়োজন বুলি ছাৰে এটা মানে ইচ্ছা প্ৰকাশ কৰিছে। তাৰ কাৰণে আমি হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰিয়ে তেওঁৰ নিৰ্দেশ মানিয়ে আজি প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী দুজনক আমি চেণ্ট্ৰেললৈ পঠিয়ালোঁ আৰু আমাৰ হালবাৰী জিলাৰ পেৰেণ্ট বডিৰ প্ৰেচিডেণ্ট হিচাপে ভুৱনেশ্বৰ গয়াৰী এখেতক প্ৰেচিডেণ্ট দিয়া হ'ল আৰু জেনেৰেল ছেক্ৰেটাৰী হিচাপে বিবেকানন্দ চৰকাৰ তেওঁ মথনগুৰি সমষ্টিৰ হয় আৰু হালবাৰী সমষ্টি মানে পৰিষদীয় সমষ্টি হিচাপে যিহেতু দুটা সমষ্টি মিলি এটা জিলা সেই হিচাপে মিলাই পেলাই হালবাৰী সমষ্টিৰ পৰা প্ৰেচিডেণ্ট ভুৱনেশ্বৰ গয়াৰীক ইয়াতে বাহাল ৰখা হ'ল। সদনৰ সন্মতিক্ৰমে আমাৰ ডেলিগেটছ বহিছিলে আৰু ডেলিগেটছৰ সন্মতি মৰ্মে ভুৱনেশ্বৰ গয়াৰীক প্ৰেচিডেণ্ট আৰু বিবেকানন্দ চৰকাৰ তেওঁৰ ঘৰ দুলুগাঁও তেওঁ মথনগুৰি সমষ্টিৰ তেওঁক জেনেৰেল ছেক্ৰেটাৰী দিয়া হ'ল। তো হাউচৰ সৰ্বসন্মতিক্ৰমে তেওঁলোকক প্ৰেচিডেণ্ট আৰু আমি ছেক্ৰেটাৰী হিচাপে পালোঁ। তো হালবাৰী জিলাৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী হিচাপে তেওঁলোকে আগন্তুক দিনত BPF দলৰ হৈ যথেষ্ট দুটা ব্লক মথনগুৰি আৰু হালবাৰী লৈ পেলাই কাম কৰি যাব বুলি তেওঁলোকেও ইতিমধ্যে প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি একত্ৰিত হৈ পেলাই তেওঁলোকক সহায় সহযোগ কৰি পেলাই আমি আগুৱাই লৈ যাম। এইখিনিয়ে আজিৰ এই মিটিঙৰ